আগত যেটো খাকী ৰঙৰ চোলা পিন্ধি পেলাই নাচে যেটো কাৰ্বি ল'ৰা হয় যোৱাবাৰ মই দেখাইছিলোঁ আমাৰ বিনে কৃষ্ণ নাচোঁতে সি মানে ইমান ধুনীয়া নাচে ছোৱালীতকৈ বহুত ভাল নাচে মানে সি অকলে অকলে নাচি আছে কাৰ্বি ল'ৰাটোৱে দিলীপ ৰাস হ'ব ইয়াতহে ৰাস হ'ব ইয়াতহে যাবা আমাৰ বিনি নাচিছিলে ইয়াতে ৰিহাৰ্চেল দেখাই আছিলোঁ এতিয়া নামঘৰত নচোৱাই আছে বাৰু আমাৰ বাবাক আজি কৈছে বিনি নহ'লে খুব বেয়া লাগে ইমান সময় তাই তাই আছে মই ফোন কৰিছিলোঁ ৰিচিভ কৰা নাই তাই নাই নাই আৰু এইফালে নবীন খুৰাই মাহ ধৰি আছে এইবিলাক পৰম্পৰা কিবা এটা ভাল লাগে মানে আহি পালোঁ নামঘৰৰ পৰা মানে একচুৱেলি গোটেইবোৰ দেখুৱা নাই আৰু আজি গোটেইবোৰ দেখালে আকৌ ৰাসৰ দিনাখনতো অকণমান দেখাম বুলি ভাবিয়ে থৈছোঁ গতিকে সেইকাৰণে অলপমান দেখালোঁ আৰু আজি হ'ল মানে আজিৰ দিনটোত আমাৰ ঘৰত যোৱা বছৰ ডাঙৰকৈ এটা ভোজ পাতিছিলোঁ কিয়নো আজি আমাৰ গোঁসাই ঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিব কিন্তু এইবাৰতো আৰু গম পাইছেই অৱস্থা কেনেকুৱা গতিকে মাও গাটো ইমান যিহেতু ভাল নহয় গতিকে ঘৰৰ মূল মানুহজনী সুস্থ নাথাকিলে ইমান ডাঙৰ আয়োজন সম্ভৱ নহয় গতিকে একদম থুলমূলকৈ দেখিছেই আৰু থুলমূলকৈ আয়োজন অকণমান কৰিছোঁ ভকত 3জনমান আহিছে তথাপিও ভাত কেইটামান খোৱা হ'ব টোটেল মানুহ হ'বগৈ তথাপিও 20জনমান হ'বগৈ আৰু মানে গতিকে তথাপিও মানে খুব বেয়া লাগে আমি যিহেতু প্ৰত্যেক বছৰে তেনেকৈ পাতি আহিছিলোঁ কিন্তু এবাৰ মাজতে কিবা এটা অসুবিধাৰ কাৰণে মানে তেনেকৈ দুবাৰমান গেপ পৰিছে চোতালত ভকত এফালে ইয়াত আৰু সিফালে এইফালে ৰাইচ জুই চামে হা কি কোনো মূৰ্খ খাদ্য লোকৰ আছে বিনা যজ্ঞ যুগ ব্ৰত নিয়ম দিয়ক নাচক আপুনি লাজ লাগে তাকে অথনি আপুনি নাচা সময়ত প্ৰথমকৈ কথা পাতি আছিলে আৰু পুথি পঢ়ি শেষ হ'ল এতিয়া সেই প্ৰসাদৰ সময় আহিল আৰু এতিয়া প্ৰসাদ খাব লাগিব তাৰপিছতহে ভাতৰ আয়োজন শেষত বাজিলে এতিয়া 11:10 আছে মানে আজি যোৱাকালি আছিলে সত্যনাৰায়ণ পূজা সেইটো ভিডিঅ' অলৰেডি দিছোঁৱেই আৰু আজি দেখিলেই আজি এনেকৈ আমাৰ সেইবাৰৰ মানে প্ৰতিষ্ঠা দিৱস ভাগ এনেকৈ গ'ল আৰু ভালে লাগিলে বহুত দিনৰ মূৰত কিবা এটা অন্ততঃ একদম খুব ডাঙৰকৈ নহ'লেও সৰুকৈ হ'লেও কিবা এটা কৰা হ'ল আৰু যিহেতু বিনি নাই গতিকে তাইৰ অভাৱ বাৰুকৈ অনুভৱ কৰিছোঁ আৰু এয়া আছিল আজিৰ দিনটোৰ বিশেষ ভিডিঅ'টো ইয়াতে সামৰিব ওলালোঁ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে ধন্যবাদ